টেনশন এটা হয়ে গেল নহয় কি করা যায় চুর করবা গেলে মাইরও খাম ভিক্ষা করবা গেলেও লাজও পাম কি করু পকেটে মারো আজি কারবার কি করবা লাগে এই রস্তিকে এখন দিছো কেপিলো হ্যালো ও এখন কি দিছে এখন চিৰিয়া দু একো নহয় মোৰ তাত নাই বুইছে গুলশান তাত পাতি কিনে দিবি ইয়াতে ৰাখো দে হ'ব দে তই মোৰ মানি বেগ কেনিছে দাদা মই মানে বহুত বিপদত পড়ছো আজিকালি মোৰ গাৰ্লফ্ৰেণ্ডে নি পোৱা নাই মোৰ মানি বেগ আৰু মোৰ মানি বেগত আছিল 10 টকা ফাটা চিৰিয়া মই এক কেপি আনবা দিছিলো তাকো বোলে নেনে কিবাকে আনব দিছো দা তই মোৰ মানি বেগ কেনিছে না দাদা মোৰ ভুল হৈছে তাৰ মানে মই বহুত ডাঙৰ বিপদত এটা পড়ছো মানে মোৰ গাৰ্লফ্ৰেণ্ড মানে ৰেষ্টুৰেণ্টত যাব গেলি মোৰতো পইচা নাই পিছত ৰাস্তাত আহাতে দেখা পালো মানি বেগ তোমাৰ গতিকে সেইটো লৈ ভাবিছো যে এইটো লৈ যাওঁ অলপ এনজয় কৰো যায় নিগে নেকি পালি ফাটা চিৰা 10 টাকা খান পালি নাপলো এটা মোৰ নিজে ফাটা চিৰা হৈ গেলো এতিয়া কি আমাৰ মাৰি খাবি ওখানে দাদা মোক এতিয়া পাব্লিক ধুলাই হ'ব মোৰ ভুল হৈছে কিন্তু গাৰ্লফ্ৰেণ্ডৰ কাৰণে মই আজি এই দেখা এতিয়াতো তই মাৰি খাবি দাদা মারবো এই মানি বেগ দি তোর হচ্ছে মানি বেগ মারবো নাকি সঁচাই মারিম মুখে চাগে নামৰিব মাৰক কথা নাই মুখে চাগে নামৰিব যাতে গাৰ্লফ্ৰেণ্ডে গম নাপায় জাগাত মাৰক কথা নাই হ'ব তো এক বেছি মাৰিবা নালাগে ই বোলে গাৰ্লফ্ৰেণ্ডক লগ কৰা যাব যা এনে বেমাৰী মুৰ্গীৰ দৰে উঠি গৈছে যা हेलो ए तोय ना जखनी जे ते बारे बारे फोन करत थाका तोर कारण আজি মই মেৰ খালো জখনি যে আইও কে ফোন কৰিছ তই তোৰ কাৰণে মই মেৰ খালো নহয় ৰেষ্টুৰেণ্টত যাবি তই না তোৰ ব্ৰেকআপ তোমাৰ কাৰণে মই ইমান মাৰ খালো তুমি ব্ৰেকআপ দিবা এ জখনি যে এক বান্দানি তোক কেনে দেখি আইনা কানে পাতি যাব তোর ব্রেকআপ দিবি দি এখন হইতে মই টিকটক এটা ভিডিও বনাই দিম এনকে চাবিচোন আপি লাইন লাগি যাব পিছত কি বুলি ভাবছে গধূলি মই আপি পতে দেখি আছো তোক টিকটকত ভিডিও বনাই চাবিচোন জখনি যে বান্দানি কোন প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো আসলতে আমি ভিডিও বহুত দিন দিব পৰা নাই তাৰ কাৰণে দুখিত গতিকে আমি আজি কোনো কনসেপ্ট নাছিলে হঠাৎ আমি বনালো আমাৰ ফ্ৰেণ্ডবোৰ নাই ল'ৰাবোৰ নাই সেইকাৰণে আমি হঠাৎ এটা ভিডিও বনাই দিলোঁ আপোনালোকৰ মাজত চান ভাই ক'ত গৈছে অৰুণাচলত বেছি টিকটকৰ ভিডিঅ' কৰিব গৈছে টিকটকত ফেমাছ হোৱা গৈছে যিয়ে নহওক সোনকালে আহি পাব গতিকে আমাৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰিব তো জানোৱে ফাইনেল গতিকে আমাক আগুৱাই যাবলৈ দিয়ক আৰু যাতে আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' আৰু আপলোড দিব পাৰোঁ ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত থকা জানি কুঠাত দি হাতেদি যি দিবাৰে মাৰি দিয়ক আৰু থাম্বনেল বাজি দিয়ক থেংক ইউ নমস্কাৰ